हेलो गाइस स्वागतम जनाइছো আপোনালোকক টিচেন এন্টাৰটেইনমেন্ট আসাম চেনেলটোলে তো আজি চেনেলটোত ফাৰ্স্ট টেকনিকেলৰ লগত ৰিলেটেড ভিডিও গতিকে গাইস প্লিজ ভিডিওটো লাইক কৰিব আৰু ভিডিওটো আপোনালোকে লাইক কৰিলে মই গম পাম যে আপোনালোকে ভিডিওটো ভাল পাইছে আৰু আপোনালোকৰ কাৰণে মই আকৌ এনেকুৱা ধৰণৰ ভিডিও আনি থাকিম তো আজি ভিডিওটোৰ জৰিয়তে আপোনালোকে গম পাব যে আপোনালোকে অনলাইন তথা ই-কমাৰ্চ সাইটৰ পৰা কেনেকৈ ফ্ৰীতে শ্বপিং কৰিব পাৰে গতিকে গাইস প্লিজ ভিডিওটো লাষ্টলৈকে চাব তো ফাৰ্স্ট আপোনালোকে প্লে ষ্ট'ৰ ওপেন কৰিব লাগিব আৰু প্লে ষ্ট'ৰত আপোনালোকে সাৰ্চ কৰিব লাগিব বেংগুড BANGGOOD তো বেংগুডটো আপোনালোকে সাৰ্চ কৰাৰ পিছত সিম্পলি বেংগুড ডাউনলোড বা ইনষ্টল কৰিব লাগিব তো বৰ্তমান মোৰ নেট বহুত স্লো হৈ আছে গতিকে অলপমান সময় লাগিছে তো আপোনালোকে বেংগুড ইনষ্টল কৰিব লাগিব এনেকৈ বেংগুড ডাউনলোড হৈ আছে তো বেংগুড ডাউনলোড হৈ যোৱাৰ পিছত আপোনালোকে সিম্পলি বেংগুড ওপেন কৰিব লাগিব আৰু ওপেন কৰাৰ পিছৰ প্ৰচেছখিনি মই আপোনালোকক সকলো এই ভিডিওটোৰ জৰিয়তে শিকাই দিম গতিকে প্লিজ গাইজ ভিডিওটো লাষ্টলৈকে চাব গতিকে বেংগুডটো ওপেন হোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব তো ফাৰ্ষ্ট আপোনালোকে থ্ৰী লাইনত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত সাইন ইন জইন ফ্ৰী আপোনালোকে ক্লিক কৰিব লাগিব যদি আপোনালোকৰ অলৰেডি একাউণ্ট আছে সাইন ইন কৰিব পাৰে যদি একাউণ্ট নাই নো একাউণ্ট ৰেজিষ্টাৰ আপোনালোকে ক্লিক কৰিব আৰু আপোনালোকে ইয়াত ইমেইল আৰু পাছপোৰ্ট দি পেলাই এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব গতিকে আপোনালোকে নিজৰ ইমেইল এটা দিব আৰু দি পেলাই ইয়াত পাছপোৰ্ট এটা দি পেলাই আপোনালোকে একাউণ্টটো ক্ৰিয়েট কৰিব গতিকে আপোনালোকে যোনটো পাছপোৰ্ট দিব অকণমান মনত ৰখা পাছপোৰ্ট এটা দিব যাতে আপোনালোকে পিছত লগ ইন কৰোঁতে সুবিধা হয় তো আপোনালোকে ইয়াত কুপন গিফটত ওকে কৰি দিব আৰু দেখিছে মোৰ এটা একাউণ্ট ক্ৰিয়েট হ'ল তো আপোনালোকে আকৌ মই থ্ৰী লাইনত যাম থ্ৰী লাইনত গৈ পেলাই মাই একাউণ্টত কি থাকে সকলোখিনি আপোনালোকক দেখাই দিছোঁ তো এইটো দেখিছে মোৰ ওপৰত ইমেইলটো ওলাই আছে আৰু তলত দেখিছে কনফাৰ্ম ইমেইল এড্ৰেছ এণ্ড গেট 50 BG পইণ্ট তো এই BG পইণ্ট কি আপোনালোকক মই সকলো এই ভিডিঅ'টোৰ জৰিয়তে শিকাই দিম গতিকে আপোনালোকক ফাৰ্ষ্ট মই আপোনালোকক কেনেকৈ BG পইণ্ট আপোনালোকে ইনকাম কৰিব পাৰে কেনেকৈ BG পইণ্ট আৰ্ণ কৰিব পাৰে সেইটো শিকাই দিছোঁ বৰ্তমান আপোনালোকে দেখা পাইছে মোৰ 0 BG পইণ্ট আছে তো আপোনালোকে চাৰ্চ বক্সত কিবা এটা প্ৰডাক্ট চাৰ্চ কৰিব পাৰে তো আপোনালোকক দেখাবৰ কাৰণে মই এতিয়া চাৰ্চ কৰিম MI হেডফোন তো ইয়াত মই MI হেডফোন চাৰ্চ কৰিম তো দেখা পাইছে বহুতো এনেকুৱা ৰিজাল্ট ওলাব MI হেডফোনৰ তো দেখিছে মই কম প্ৰাইজৰ এটা হেডফোন সিলেক্ট কৰিম 465.71 ৰুপিছৰ এটা হেডফোন মই সিলেক্ট কৰিছোঁ আৰু আপোনালোকে তললৈ গৈ পেলাই দেখা পাব ফেচবুক শ্বেয়াৰ গতিকে গেট 20 BG পইণ্ট যেতিয়া আপোনালোকে শ্বেয়াৰ কৰিব তেতিয়া 20 BG পইণ্ট পাব তো ফেচবুক শ্বেয়াৰত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফেচবুক একাউণ্টৰ পৰা এটা এই প্ৰডাক্টটোৰ এটা পোষ্ট শ্বেয়াৰ হ'ব গতিকে আপোনালোকে পোষ্ট কৰি দিব আৰু পোষ্ট কৰাৰ লগে লগে এইটো শ্বেয়াৰ হৈ আছে ঠিক আছে তো আপোনালোকে এতিয়া দেখিব যে ইয়াত মোৰ BG পইণ্ট এড হ'ব তো ছাকচেছ দেখাইছে আৰু ইয়াত দেখিছে 20 BG পইণ্ট মোৰ একাউণ্টত এড হৈছে গতিকে আপোনালোকক মই প্ৰডাক্টটো বৰ্তমান মাই চাৰ্টত ৰাখিম যাতে পিছত মই বাই কৰোঁতে আপোনালোকক দেখাব পাৰোঁ যে BG পইণ্টটো কেনেকৈ মই ইউজ কৰিলোঁ তো ইয়াত চাৰ্টত ক্লিক কৰিলোঁ আৰু এতিয়া মই ডাইৰেক্ট যাম মাই একাউণ্টলৈ তো আপোনালোকৰ আগৰ নিচিনা প্ৰচেছ থ্ৰী লাইনত আপোনালোক আকৌ যাব লাগিব গৈ পেলাই মাই একাউণ্টত ক্লিক কৰিব তো মাই একাউণ্টত যোৱাৰ লগে লগে আপোনালোকে দেখা পাইছে এতিয়া মোৰ আগতে 0 পইণ্ট আছিলে এতিয়া 20 পইণ্ট আছে আৰু হিষ্ট্ৰীত গ'লে দেখা পাব আজি ডেটটো ওলাব আৰু মই এইটো সময়ত 20 BG পইণ্ট মোক বেংকটোৰ পৰা পাইছোঁ গতিকে আপোনালোকে তেনেকৈ পইণ্টটো কেনেকৈ ইনকাম কৰিব লাগে সকলোখিনি গম পালে যদি আপোনালোকৰ পইণ্টটো ওলোৱা নাইকিয়া এবাৰ ৰিফ্ৰেছ কৰি দিব পইণ্টটো ওলাই যাব তো দেখা পাইছে মোৰ 20 পইণ্ট আছে তো মই এতিয়া অথনি চাৰ্টত থোৱা বস্তুটো দেখাম কেনেকৈ আপোনালোকে কেনেকৈ আপোনালোকে বাই কৰিব পাৰে তো আপোনালোকে শ্বপিং চাৰ্টত যাব শ্বপিং চাৰ্টত গৈ পেলাই দেখা পাইছে মই অথনি MI ইয়েৰফোনটো ৰাখিছিলোঁ প্ৰাইচ আছিলে 465.71 ৰুপিজ তো আপোনালোকে যাব লাগিব 20 BG পইণ্ট এণ্ড কুপনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিমানটো BG পইণ্ট আছে ইয়াত এড কৰিব পাৰে মই আপোনালোকক আকৌ এবাৰ দেখাইছোঁ দেখিছে প্ৰডাক্টটো প্ৰাইচ আপোনালোকে চাই লওক 465.71 ৰুপিজ তো মই এতিয়া BG পইণ্ট ইউজ কৰিম 20 BG পইণ্ট ওৱান কুপনত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিমান BG পইণ্ট আছে আপোনালোকে ইয়াত এড কৰিব পাৰে তো মোৰ বৰ্তমান 20 BG পইণ্ট আছে গতিকে মই 20 BG পইণ্ট ইয়াত এড কৰিছোঁ আৰু দেখা পাইছে বৰ্তমান মোক 13.21 ৰুপিজ BG পইণ্ট ডিছকাউণ্ট গতিকে BG পইণ্টৰ পৰা মই ডিছকাউণ্ট পালোঁ 13.21 ৰুপিজ গতিকে এতিয়া প্ৰাইচ আছে 452.50 ৰুপিজ গতিকে দেখা পালে 20 BG পইণ্ট ইউজ কৰোঁতে মই 13 টকা 13 ৰুপিজ এডিশ্যনেল ডিছকাউণ্ট পালোঁ যদি মোৰ 100 পইণ্ট থকা নাই তেতিয়াহ'লে মই আৰু ডিছকাউণ্ট পালোঁহেঁতেন গতিকে আপোনালোকে সদায় এই এপ্লিকেশ্যনটোৰ পৰা অৰ্থাৎ বেংগুডৰ পৰা এটা প্ৰডাক্ট শ্বেয়াৰ কৰিব পাৰিব অৰ্থাৎ এদিনত 20 BG পইণ্ট আপোনালোকে আৰ্ণ কৰিব পাৰিব তেনেকৈ দিনত 200 BG পইণ্ট আৰ্ণ কৰিব পাৰিব আৰু 200 BG পইণ্ট আৰ্ণ কৰি মই ভাবোঁ যে আপুনি MI ইয়েৰফোন বা যিকোনো সৰু সুৰা 400-500 টকীয়া প্ৰডাক্ট ফ্ৰীতে বাই কৰিব পাৰিব গতিকে গাইজ এইটোৱে মোৰ ফাৰ্ষ্ট টেকনিকেলৰ লগত ৰিলেটেড ভিডিঅ' আছিলে আৰু গতিকে নতুন হয় বহুতো ভুল হ'ব পাৰে ভিডিঅ'টোৰ মাজতে গতিকে মাফ কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় অসম